নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ডাইটত বহাগী আদৰণি অনুষ্ঠানটো উদযাপন কৰিছে, গতিকে আমি তিনিওজনী একেলগে ডাইটলৈ বুলি ওলাই গৈছোঁ। আপোনালোকে চাই থাকিবচোন দেই ভিডিঅ'টো শেষলৈকে। এয়া আমাৰ ৰাস্তাটো চাই লওক। এয়া আমাৰ লগৰ দুটা। আমি গৈ গৈ অনুষ্ঠান পালোগৈ আৰু আমাৰ ডাইটত। এয়া আমাৰ বহাগী আদৰণি গেটখন, ভাল লাগিছে ন? লগৰ দুজনী গৈ আছে। বাকী চাই যাব আৰু আপোনালোকে ভিডিঅ'টো। এয়া আমাৰ ডাইটৰ বাকৰিত সকলোৱে ফটো মাৰিছে, কিবা কৰিছে। তাৰপাছত আমাৰ শোভাযাত্ৰা আৰম্ভণি হৈছে। শোভাযাত্ৰাত সকলোৱে নাচি বাগিয়ে ওলাইছে আৰু ঢোল পেঁপা গগনা সকলোৱে বজাই গৈছে যে খুব এটা আনন্দ উৎসৱ, যিহেতু আমাৰ বিহু ৰঙালী বিহুটি, গতিকে সকলোৱে নাচি বাগি এপাক গৈছে। আৰু এয়া মোৰ থপৰাটো আপোনালোকে চাই নাহাঁহিব আকৌ দেই। শোভাযাত্ৰা বহুত দূৰলৈকে পিছে যোৱা নাই, অকণমানহে গৈছিলে, তথাপি অলপ দেখা। এতিয়া অতিথিসকলক গামোচা পিন্ধোৱা পৰ্ব চলি আছে। তাৰ পাছতে আৰম্ভ হ'ব আমাৰ বিহুৰ আগমনী সভাখন। আমাৰ অতিথিসকলে অধ্যক্ষ মহোদয় নহ'লে গান নমাই আমাৰ মঞ্চটো মুকলি কৰিছে আৰু তেওঁলোকক এবাৰ আমাৰ মঞ্চলৈকে আহিবলৈ জনাইছোঁ। আমি একবি স্থিৰ চিত্ৰ গ্ৰহণ কৰিম। যিহেতু আমাৰ বেনাৰখন আমাৰ মঞ্চৰ পিছফালে আছে, গতিকে আমি ইয়াতে এখনি ফটো ল'বৰ কাৰণে চেষ্টা কৰিম। এইফালে আমি সকলো মানে আমাৰ DIETৰ থাৰ্ড ছেমিষ্টাৰৰ আমাৰ লগৰখিনি গোটেইখিনি মিলি আমি এপাক জেং বিহু নাচিলোঁ। আমাৰ কোনো ধৰণৰ আচলতে প্ৰেক্টিচ নাছিলেই। আমি আগদিনাখন এনেই কথা পাতি মেলি পিছদিনা চিধাই একেবাৰে আমি মঞ্চ মুকলি কৰি দিছোঁ দেই। এয়া আৰু জনাই নজনাই আমি সকলোৱে নাচিলোঁ, বাগিলোঁ, সকলোৱে এপাক গালোঁ, যিমানটো পাৰিলোঁ আৰু সেই তেনেকৈ আপোনালোকে উপভোগ কৰকচোন দেই। আকৌ চাওকচোন, এইফালে মই এজনীয়ে গাই আছোঁ, দেখিছেনে? মই কেতিয়াও কোনো মঞ্চতে গাই নাই পোৱা। ইমানেই মোৰ লাজ যে ইমানেই লাজ, কেতিয়াও গোৱা নাই। আজি প্ৰথমবাৰৰ কাৰণে, মানে যোৱাকালি আৰু প্ৰথমবাৰৰ কাৰণে চেষ্টা কৰিলোঁ গাবলৈ। এনেই মই পিছে বাথৰুম ছিংগাৰ। আপোনালোকে জনাব কেনেকুৱা হৈছে। এইফালে আকৌ এপাক মই নাচিও দিছোঁ। সেয়াই আৰু অলপ ফূৰ্তি কৰিলোঁ পিছে দেই কালি। তেনেকৈ বিহু চাবলৈও যোৱা নহয়, সৰুতেই যি যোৱা আৰু পাহৰিছোঁৱে ক'ব গ'লে। সেয়াই ভালেই লাগিলে। আৰু মোৰ আনুষ্ঠানিকতা যি আনুষ্ঠানিক শিক্ষা সেয়া শেষ হ'বলৈ গৈ আছে, গতিকে শেষবাৰৰ কাৰণে এনে এখন মঞ্চত এনেকৈ নাচি বাগি আনন্দ উল্লাস কৰিবলৈ পাই মই খুবেই সুখী হৈছোঁ। আৰু কেতিয়া পাম ঠিকনা নাই মানে নায়েই আৰু। এইফালে আমাৰ লগৰখিনিয়ে হুঁচৰি পৰিৱেশন কৰিলে। তেওঁলোকে হুঁচৰিটো বিশেষ অনুশীলন কৰা নাছিলে, সেই ঠিক আমাৰ দৰেই আৰু। সময় যিহেতু অভাৱ আছিলে, আমাৰ প্ৰেক্টিকেল হৈ আছিলে, তো তেওঁলোকে যিমানখিনি পাৰিছে চেষ্টা কৰিছে, কিন্তু ভাল লাগিলে মোৰ চাই। আপোনালোকেও চাই মেলি ক'বচোন দেই। আৰু মোক এটা কথা ভাল লাগিলে, ইয়াত ইমান ধুনীয়াকৈ গোটেই সকলোখিনি পৰম্পৰা ৰীতি নীতি যেনেকৈ থাকে ন, হুঁচৰি পৰিৱেশন কৰোঁতে যিখিনি কৰিব লাগে গৃহস্থৰ ফালৰ পৰা, তেওঁলোকৰ ফালৰ পৰা সকলোখিনি সুন্দৰকৈ কৰিছে। তেওঁলোকে খুব সুন্দৰভাৱে নঙলা পাৰ হৈ আহিছে। নঙলা পাৰ হৈ আহি
গৃহস্থই আদৰণি জনাই তেনেকৈ লৈ আহিছে গোটেইখিনি কাম খুব সুন্দৰভাৱে কৰিছে একেবাৰে শেষলৈকে সেই পৰ্বখিনি দেখা পালোঁ খুব ভাল লাগিলে বিশেষ মই ভুল শুদ্ধ ক'বলৈ নাযাওঁ কিন্তু তেওঁলোকে ইমান সুন্দৰকৈ কম সময়তে ইমান সুন্দৰকৈ পৰিৱেশন কৰাৰ কাৰণে বহুতেই বেছি ভাল লাগিছে আৰু ল'ৰালি দিনবিলাকলৈ মনত পৰিছে আচলতে আজিকালি এনেকুৱা বিহু দেখি পাবলৈ অকণমান কষ্ট কৰে বুলি ক'ব লাগিব যিহেতু আজিকালি নিমন্ত্ৰণী থাকিলেহে আচলতে বিহু হুঁচৰি এনেকৈ গাবলৈ আহে মানুহৰ প্ৰতি ঘৰে আচলতে আগৰ নিচিনাকৈ গাবলৈ নাহে নহয়নে বাৰু গতিকে এনে এখন মুকলি মঞ্চত এনেকুৱা এযোৰা হুঁচৰি দেখা পাই সঁচাকৈ খুব বেছি ভাল লাগিলে আপোনালোকেও চাই যাওক দেই প্রকৃতির বুকুলে ওই কুলি পেতে দিয়ে লাগা এয়া হুঁচৰিৰ একেবাৰে শেষৰটো পৰ্যায় এই পৰ্যায়টো মানে এই পৰ্বটো আচলতে চাই খুব ভাল লাগে মোৰ যেতিয়া গৃহস্থই শৰাই দিয়ে তাৰপিছত তেওঁলোকে যিখিনি নাম জুৰে সেয়া শুনিবলৈও ভাল লাগে আৰু এটা ভাল লগা পৰিৱেশৰ সৃষ্টি হয় নহয়নে আগতে সৰুতে ঘৰত দেখিছিলোঁ আৰু আগতে একেবাৰে হুঁচৰিবিলাক এনেকুৱা হয় নহয় যে ঘৰে ঘৰে প্ৰতি ঘৰে গায় আজিকালি কিন্তু প্ৰতি ঘৰে মোৰ মতে হুঁচৰি গোৱা আচলতে মই দেখা নাই দেই মাতিলেহে আহে বা কিবা নিমন্ত্ৰণী পত্ৰ নিচিনা কিবা দি থৈ যায় তেনেকুৱাকৈহে আচলতে আজিকালি আহে সলনি হৈছে বিহুৰ পৰম্পৰাৰ ৰীতি নীতিবোৰ বা এইবিলাক কি ক'ম বিহু গোৱা ছিষ্টেমটো বুলি কৈছোঁ আৰু দেই সকলোখিনি সলনি হৈছে গতিকে ইয়াত যে গোটেই পৰ্বখিনি মই দেখা পালোঁ খুবেই বেছি ভাল লাগিছে মনত পৰি গ'ল সেই সৰুকালৰ দিনবিলাক ঘৰত যিখিনি দেখিছিলোঁ আমাৰ গাঁৱৰ যিটো পৰিৱেশৰ যিখিনি পৰম্পৰা আচলতে
আছিলে আগতে সেইখিনি আচলতে মনত পৰি গ'লগৈ ভাল লাগিলে ইয়াত লগৰখিনিয়ে খুব ধুনীয়াকৈ আশীৰ্বাদ দিছে আৰু গৃহস্থই সেৱা লৈছে তাৰপিছত তেওঁলোকৰ জোকাৰণি পৰ্ব নিচিনা এটা থাকে যে সেয়া আৰু সেইখিনি কৰি মেলি মানে ধেমালি কৰিব তাহাঁতি ধেমালি কৰিছে আপোনালোকে চাবচোন তেওঁলোকে এপাক নাচিবও একেবাৰে শেষত উপভোগ কৰক আপোনালোকে তেনেহ'লে দেই ফটো সেশন চলিব হুঁচৰি যোৱাৰ পাছতে দয়াশ্ৰী মৰাণে মৰাণ গীত পৰিৱেশন কৰিলে আৰু তাইক সংগ দিছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ ৰঞ্জন বৰা ছাৰে তেখেতে আমাৰ গোটেই আজিৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো গুৰি ধৰিছিলে আৰু তেখেতে যিকোনো অনুষ্ঠানেই আচলতে তেখেতে খুব উৎসাহেৰে আগবঢ়াই লৈ যায় সেইকাৰণে খুব ভাল লাগে তেখেতক আৰু লগত সংগ দিছে মনোৰঞ্জনে ইফালে আকৌ পুনৰবাৰ বিশ্বই গীত পৰিৱেশন কৰিছে তাৰ তালে তালে আমি সকলোবিলাকে মিলি এপাক নাচিছোঁ আৰু সি বৰ একেবাৰে খুহুতীয়া টাইপৰ খুব হহুৱাই তাৰ গানবিলাকতো খুব মানে হাঁহিৰ এটা মাদকতা আছে খুব ৰসাল আপোনালোকে বহুত কৰকচোন দেই শুনকচোন তাৰ গানবোৰ এইফালে সামৰণি পৰ্যায় হৈছেগৈ আৰু ছাৰ বাইদেউ আছে নাই জানো পাই ছাৰসকলে আৰু আমি গোটেই ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ DLEDৰ আৰু লগতে BEdৰ ষ্টুডেণ্টখিনিও গোটেইখিনি মিলি আমি ফূৰ্তি কৰিলোঁ চবেই নাচিলোঁ বাগিলোঁ সেয়াই ভাল লাগিলে আৰু আপোনালোকে ভাবিছে চাগে অকল নাচাৰ ভিডিঅ'ই দি আছোঁ নাচিবলৈকে গৈছিলোঁ আৰু নচাৰ হেৰিয়ে নহয় জানো ৰঙালী বিহু যিহেতু সেইটো কাৰণে নাচি বাগি থকাই আৰু ভিডিঅ' দিছোঁ দেই আপোনালোকে আকৌ তাত জাজ নকৰিব আপোনালোকে উপভোগ কৰক দেই A few moments later. ঘৰলৈ বুলি উভতিছিলোঁ কিন্তু আকৌ গান এটা বাজিলে নহয় খুব ধুনীয়া গান ভাল লগা গান আকৌ এপাক নাচিলোঁ লগৰখিনিৰ লগত উপায় নাই বিহু বলিয়া যে হ'লেও ক'তনো ঘৰলৈতো উভতিবই লাগিব ন এয়া আহি দিলোঁ লগৰখিনি নাচি আছোঁ চাই মেলি দুখ লাগিছে বাৰু তথাপি আহি দিছোঁ আৰু ভোক লাগিছে শেষত মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ সকলোৱে ভালদৰে বিহু উদযাপন কৰক আৰু সদায় ৰঙীন হৈ থাকক ধন্যবাদ বাই